কবি অমল জেবি কবিতা পাঠ কৰিছে মৃদুল চুটিয়াই। তুমি ইউনিভাৰ্চিটিৰ কুঁৱলী, তুমি ইউনিভাৰ্চিটিৰ কুঁৱলী। ৰাতিটো নামে খুব গোপনে, থৰথৰকৈ কঁপিছোঁ তোমাৰ ছবি অঁকা হাতখন চুবলে। তুমি ইউনিভাৰ্চিটিৰ কুঁৱলী। তুমি আহিলে পাণবজাৰ প্ৰেমত পৰো মই ৰাতি ৰাতি, চিগাৰেট হুপি হুপি বুকুৰ উষ্ণতা জোখো। যদি মৰি থাকোঁ তুমি অহাৰ সময়ত, বুকুখন ডাঠ কৰি পিন্ধি লওঁ কবিতাক। তুমি কেনভাছত কাৰ সপোন দেখা ভাবি ভাবি অবাক হওঁ। ফেচবুক, হোৱাটছএপ, মেছেঞ্জাৰবোৰ শুই পৰে, তথাপিও ৰাতিটো জাগি থাকে উকা উকা পৃষ্ঠালৈ। দুৱাৰত টুকুৰিয়াই থাকে কোনোবাই এই মাজনিশা, আৰু মই কুচি মুচি শুই পৰোঁ মই মাজনিশা। গোপনে গোপনে নিজক চাওঁ, আৰে ভাই হ'ল কি? প্ৰেমত পৰিলোঁ নেকি ছবি অঁকা হাতখনৰ? তুমি ইউনিভাৰ্চিটিৰ কুঁৱলী। ৰাতি ৰাতি সৰি পৰা মোৰ ছাদত, মোৰ বুকুত, মোৰ সমস্ত শৰীৰত তুমি ইউনিভাৰ্চিটিৰ কুঁৱলী।